হাই আজি ইমান কাম আছিলে মানে ঘৰত চাওকচোন এইফালে আজি মই কি কৰি আছোঁ তাকে অলপ আপোনালোকৰ আগত দেখা বুলি ভাবিছোঁ আৰু ঘৰটো অকণমান লেতেৰা হৈ আছিলে আৰু আজিকালি যিহেতু চবে ভিডিঅ' দিয়ে থাকে সেইকাৰণে মই ভাবিলোঁ ময়ো আজি এটা দি দিওঁ ঘৰ চাফাই কৰিছোঁ তাকেই দি দিওঁ কণ্টেণ্ট কিনো দিওঁ সদায় আৰু এইটো ৰুমত বাইদেউ আছিলে আগতে এতিয়া কোনো নাথাকে সেইকাৰণে আৰু এইটো ৰুমত চব বস্তুবিলাক এনেকৈ আছে আৰু ইমান কাপোৰ ঘৰত কি ক'ব বাপৰে কাপোৰ জাপি জাপি মই তত পোৱা নাই এইকেইটা ৰুমত আমি নাথাকোঁৱে সেইফালৰ ৰুমটোতহে মা মই ভণ্টি আমিতো নাথাকোঁ যিহেতু আমাৰ ঘৰত এতিয়া বাইদেউ হাত নাই আলহী আহিলে এইটো ৰুমত থাকিব দিওঁ আৰু এইফালে মই কিতাপ থোৱা টেবুলখনো অকণমান চাফা কৰোঁ বুলি ভাবিছোঁ এইখনত ভণ্টিয়ে পঢ়ে তাই কিতাপখিনি অৱস্থা নোহোৱা কৰি থৈ দিছে আৰু এইফালে চাওকচোন এইটো মই আগতে আঁকিছিলোঁ ছবি কেনেকুৱা আহিছে ক'ব দেই আৰু আগতে মই বহুত ছবি আঁকিছিলোঁ আজিকালি ছবি তবি আঁকাৰ ইচ্ছাই নোহোৱা হৈছে আৰু আজিকালি কৰি ভাল পোৱা বস্তুবোৰ কৰিব ইচ্ছা নোযোৱা হৈছে কি বা হ'ল মোৰ আৰু এইফালে মই টেবুলখন ঠিক কৰি আছোঁ আৰু ইমান লেতেৰা কৰিছে ভণ্টিয়ে কি ক'ব এইখিনি সময়তে ফোন এটা আহি গ'ল বাইদেউৰ তাত বাইদেউৰ লগত কথা পাতিলোঁ অকণমান আৰু মই কিতাপখিনি ঠিক কৰি আছোঁ আৰু আগতে বহুত কিতাপ আছিলে ডাঙৰ বাইদেউ থাকোঁতে আৰু এইফালে মই আলনাখন জাপি আছোঁ এতিয়া দেউতা আহিলে মানে আলনাখনৰ অৱস্থা নোহোৱা কৰি দিয়ে গোটেই কাপোৰবিলাক ওলাই উল্টা পাল্টা কৰি দিয়ে দেউতাই তাৰপিছতে ভাবিলোঁ অকণমান ড্ৰেছিংখনো চাফা কৰি দিওঁ আজি মানে মই কৈছোঁ নে কাম শেষ নাই আজি আৰু বহুত কাম সেইটো ৰুম চাফা কৰিব আছে ইফালে এইটো ৰুম সাৰি আনিলোঁ মই বাপৰে তাৰপিছত দুপৰীয়া হৈ গ'ল যিহেতু মই ছাগলীকেইটা আনিব গ'লোঁ এয়া মোক দেখি ফূৰ্তি ইহঁতৰ আৰু বাবুৱে মোক দেখি কিনে চাওকচোন মই মাতিলোঁ অলপ আহা বুলি তাতে ইহঁতক মই ঘৰত লৈ যাই আছোঁ এতিয়া যিহেতু সিহঁতৰ ভোক লাগিছে আৰু মই ঘৰত আহি কিনে ইহঁতক ভাত দিলোঁ আৰু চাপৰ দিছোঁ ফুলফুলিয়ে মোৰ পিছে পিছে যাই আছে লিলি আৰু এইফালে মই ইহঁতক চাপৰ অকণমান দিছোঁ যাতে চাপৰ খাই ওখ হৈ যাওক আৰু এইফালে মই পাকঘৰত আহিলোঁ পাকঘৰটো অকণমান চাফা কৰোঁ বুলি ভাবিলোঁ তাৰপিছত এইখিনি অকণমান চাফা কৰিছোঁ দিয়ক আৰু যিহেতু অকলে আছোঁ আজি ঘৰত মাও নাই মা গুৱাহাটীত গৈছে মা অকণমান বেমাৰ হৈ আছে মেডিকেলত গৈছে আৰু এইফালে মই ফ্ৰিজৰ পৰা অকণমান চব্জি ওলালোঁ কি বনাওঁ ভাবি আছিলোঁ তাৰফালে মাছ দুটামান আছিলে সৰু মাছ দেই আৰু ভণ্টি আৰু মই যিহেতু সেইকাৰণে এনেকৈ বনাই থলোঁ আৰু এইফালে মই অকণমান পানী খাই ল'লোঁ ইমান গৰম আৰু কাৰোবাক কেক লাগিলে ক'ব দেই কেকৰ বস্তু আনি থৈছোঁ আৰু কাম কৰি ভাগত ধৰি গ'ল সেইকাৰণে ইয়াতে চকলেট আছিলে চকলেটটো খালোঁ এতিয়া বাই বাই আজি এইখিনিতে শেষ কৰিলোঁ।